Hey guys, welcome back to my channel. আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ যিটো গভট স্কুল আৰু প্ৰভিন্সিয়েলিষ্ট স্কুলৰ বাবে যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে সো গভট স্কুলৰ প্ৰভিজনাল লিষ্ট এতিয়ালৈকে ওলোৱা নাই আৰু প্ৰভিন্সিয়েলিষ্ট হাই স্কুলৰ প্ৰভিজনাল লিষ্ট ইতিমধ্যে ওলাইছে 4খন ওলাইছে হাই স্কুলৰ আৰু পঞ্চমখন কেতিয়া ওলাব সো 36 hours যেহেতু দিছিলে ডিস্ট্ৰিক্ট সিলেকশনৰ 36 hours শেষ হৈ গ'ল ডিস্ট্ৰিক্ট সিলেকশনৰ বাবে সো আজি ৰাতি দিয়াৰ পুৰা সম্ভাৱনা আছে যে 5th মেৰিট প্ৰভিজনাল মেৰিট লিষ্টখন কিহৰ বাবে প্ৰভিন্সিয়েলিষ্ট সেকেন্ডাৰী স্কুলছৰ বাবে সো এইটো আজি ওলোৱাৰ চান্স আছে পুৰা ৰাতিৰ ভিতৰত আনহাতে যেটো আমাৰ গভট হাই স্কুলবোৰৰ ফাৰ্ষ্ট প্ৰভিজনাল মেৰিট লিষ্ট ওলাব সেইখন অহাকালি ওলাব সো আপোনালোকক মই লিংক ডেসক্ৰিপশন বক্সত দি দিম যেতিয়া লিংক এক্টিভেট হ'ব সো চাই থাকিব আপোনালোকে ডিএসসি ৱেবছাইটটো চেক কৰি থাকিব সো আজিৰ বাবে এইখিনিয়ে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুন আহিছে দেন সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব